যেনেকৈ বেলেগত ছট পূজা হয় বড়োলেণ্ডতো খুব ভালকৈ ছট পূজাটো হয় আমাৰ যিমানবোৰ বিহাৰী মানুহ আছে আৰু লোকেল মানুহ সকলোৱে একগোট হৈ পেলাই ছট পূজা কৰে আমি আজি ৰাতি 3টাৰ পৰা চালাকাটি ছট পূজা কোকৰাঝাৰ ছট পূজা ফকিৰাগ্ৰাম ছট পূজা ইয়াত ভিজিট কৰিছোঁ আৰু এতিয়া মই ৰুণিখাটালৈ গৈ আছোঁ ৰাইজে খুব ভালকৈ কাষত যি নদী আছে এই নদীবোৰত খুব ভালকৈ পূজা কৰিছে আৰু কোকৰাঝাৰত মই দেখিছোঁ হাজাৰ হাজাৰ মানুহ 2 কিলোমিটাৰ দীঘল বট ছাইড নদীৰ বট ছাইড মানে বাটি জ্বলাই পেলাই যেনেকৈ পূজা কৰিছে ৰাতিৰ ভিতৰত খুব সুন্দৰ দেখিছে আৰু মানুহবিলাকে খুব এনজয় কৰিছে আৰু সেইটোকে লাগে আমাক পূজা কৰা মানে ভগৱানলৈ প্ৰাৰ্থনা কৰে আমি যে নিজৰ জীৱনত শান্তি আহক পৰিয়ালত শান্তি আহক সমাজত শান্তি আহক আৰু সকলোৱে ইয়াৰ কাৰণে পূজা কৰিছে ছট পূজাৰ কাৰণে শুভেচ্ছা জনাওঁ আৰু যেন ভগৱানে এই ছট পূজাৰ দ্বাৰা আমাৰ সমাজত শান্তি আনে বিভিন্ন জাতি গোষ্ঠীৰ মাজত একতা আনে আৰু ছট পূজাটো অকল বিহাৰী ভাইসকলৰ নহয় এই ছট পূজাটো আগন্তুক দিনবোৰত আমাৰ লোকেল যিমান সমাজ আছে বড়ো সমাজ ৰাজবংশী সমাজ বঙালী সমাজ আদিবাসী সমাজ সকলোৱে যেন ভাগ লয় আৰু পূজা কৰে সেইটোকে মই আহ্বান জনাইছোঁ